হেল্ল' ভিউৱাৰ্ছ, বিহুৰ আয়োজন কেনে চলিছে বাৰু? আজি আমি উৰুকাৰ দিনা আবেলি কেইটামান কাম হাতত লৈ দুয়ো এফালে বুলি ওলাই গ'লোঁ। প্ৰথমতেই গ'লোঁ আমি বিপণন ক্ষেত্ৰলৈ আৰু তাত একদম লাইভ পিঠা বনাই আছিলে আৰু মানুহবোৰে তাৰ পৰাই গৰম গৰম পিঠা কিনি আছে। আমিও ভাবিছোঁ কেইটামান পেকেট লৈ লওঁ, কিন্তু যিহে লাইন, ভাবিলোঁ ইয়াত নোলোৱাই ভাল। আৰু এয়া চাওকচোন, জেতুকা, মাখিলতী, দীঘলতী, তৰা গছৰ ঠাৰি, মহানিম গোটেইখিনি ৰাখিছে। ইমান যে ভাল লাগিছে দেখি, ঘৰলৈ মনত পৰি গৈছে। আৰু তাত আমি পিঠা নলৈ এয়া আহিলোঁ খানাপাৰাত, যিখন ৰাস্তাৰ কাষতে মেলা হৈ আছে, তাতে ভাবিলোঁ কিবা লওঁ। এওঁ বোলে অফিচৰ কাৰোবাক কিবা কিবি গিফ্ট দিব লাগে, সেয়া গামোচা কিনিলে। বহাগ মানে বিহুৱানখনেই মূল নহয় জানো, আৰু তেওঁ বোলে জাপিও উপহাৰ দিয়ে, গতিকে এয়া জাপি কেইটামানো চালে আৰু আমি পিঠা লাৰুৰ পেকেট কেইটামান লৈ আকৌ এফালে বুলি ওলালোঁ। কলৈনো গ'লোঁ নেক্সট ব্লগত কম দেই। এতিয়া ইমানতে সামৰিছোঁ।